নমস্কাৰ নৰ্থ ইষ্ট দিল্লী সংবাদৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজি আমাৰ বিশেষ অনুষ্ঠান সংস্কৃতি। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে তেজপুৰৰে এগৰাকী উদীয়মান কণ্ঠশিল্পী ভাগ্যজিৎ বৰা। নমস্কাৰ। প্ৰথমতেতো তোমাক স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ। ধন্যবাদ। অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ দৰ্শকসকলক তোমাৰ অলপমান পৰিচয়টো দি দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যজিৎ বৰা। মই বেচেৰিয়া তেজপুৰ কণবা চুবুৰীত থাকোঁ আৰু মই এইবাৰ হাই ছেকেণ্ডেৰী দিছোঁ আৰু BA কাৰণে প্ৰস্তুতি চলাই আছোঁ। আমি তোমাৰ লগত কথা পাতি যাম। প্ৰথমতে আমাৰ অনুষ্ঠানটো তোমাৰ এটা সুন্দৰ গীতেৰে আৰম্ভ কৰোঁ। অনুষ্ঠানৰ আৰম্ভণি কি গীতেৰে আৰম্ভ কৰিম বুলি ভাবিছা? অসমৰ এগৰাকী প্ৰখ্যাত ব্যক্তি খগেন মহন্তদেৱৰ, বিহু সম্ৰাট খগেন মহন্তদেৱৰ এটি মোৰ অতিকৈ প্ৰিয় এটি গীত অ মায়া ভৰা এই ধৰা, সেইটোকে গাওঁ। ও মায়া ভৰাই ধৰা মোহৰে আৱৰা এন্ধাৰে আৱৰা বুলিলেও জ্যোতি খাওঁ বুলিলেও জ্যোতি খাওঁ। ও ভাগি পৰাই হিয়া ভাগৰি জগৰি একাজলি বিষাদৰে গীত গাওঁ বিষাদৰে বিনবাওঁ। ও মায়া ভৰাই ধৰা বতাহত নুমালে ভকতি চাকিতি গোসাঁই মোক নিদিবা খাওঁ। বতাহত নুমালে ভকতি চাকিতি গোসাঁই মোক নিদিবা খাওঁ। পাৰ কৰি নিবা তুমি ধৰি ধৰি পাৰ কৰি নিবা তুমি ধৰি ধৰি এই বৰু বৰু নাও গোসাঁই মোৰ জীৱনৰ তোলুঙা নাও জীৱনৰ তোলুঙা নাও। ও মায়া ভৰাই ধৰা। ধন্যবাদ। ভাল লাগিলে। আমি আকৌ গীত শুনিম। অলপমান এতিয়া কথাৰ মাজলৈ আহিছোঁ। তুমি গীত গাবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা? মই বহুত সৰুৰ পৰাই গাওঁ। আচলতে মোৰ মায়ে গান গাইছিলে, গতিকে মাৰ পৰাই অহা বুলিয়ে ক'ব পাৰি আৰু বহুত সৰুৰ পৰাই ষ্টেজ প্ৰগ্ৰেমবোৰ কৰিছোঁ আৰু শিকাটো মোৰ বেছি দিন হোৱা নাই অৱশ্যে। শিকা মই ক্লাছ 6ৰ পৰা আৰম্ভ কৰিছোঁ শিকিবলৈ, কিন্তু গোৱাটো আগৰ পৰাই গাওঁ, মায়ে শিকাইছিলে আগতে। ঘৰত মানে গীত গোৱা পৰিৱেশটো আছে? আছে, হয় হয় আছে। আমি যিহেতুকে গম পাইছোঁৱে তুমি গীত গোৱা, গীত গাই ভাল পোৱা। গীত গোৱাৰ উপৰিও আৰু কি কৰি ভাল পোৱা? মই গীত গোৱাৰ লগতে ছবিও আঁকোঁ আৰু অলপ সাহিত্য চৰ্চাও কৰোঁ। মোৰ লিখা মেলাত অলপ চখ আছে, গতিকে লিখোঁ, ছবিও আঁকোঁ, তেনেকেই দিনটো পাৰ হৈ যায়। লিখা মেলা মানে আৰু কি লিখিছা? মানে মই কবিতা লিখোঁ, গল্প লিখোঁ, তাৰ লগতে ছবিও আঁকোঁ। ছবি মানে পৰ্ট্ৰেইটবোৰ আঁকোঁ। তেনেকেই মোৰ দিনটো মানে পাৰ হৈ যায়। গান শুনি ছবি আঁকাত ব্যস্ত হৈ থাকিলে মোৰ দিনটো কেনেকৈ পাৰ হৈ যায় মই গমেই নাপাওঁ। আমি আকৌ কথা পাতিম। এতিয়া গীতৰ মাজলৈ আহিছোঁ। এইবাৰ কি গীত শুনাম বুলি ভাবিছা? এইবাৰ এতিয়া আধুনিক গীত গাম। প্ৰবীণ বৰাৰ 6 মাহমান আগতে গানটো ৰিলিজ হৈছে। গানটো মোৰ খুবেই প্ৰিয়। ভাল পাব খোজোঁ আকৌ এবাৰ। এতিয়া যে তুমি দূৰ ধোঁৱাতে গলিছে মোৰ হৃদয় ৰঙীন ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন। তোমাতেই হেৰাও মই ধাৰাসাৰ তোমাকে বিচাৰোঁ প্ৰতিবাৰ ভাল পাব খোজোঁ আকৌ এবাৰ
ভাল পাব খোজোঁ আকৌ এবাৰ তুমি আঁতৰি যোৱাৰ খবৰ শুনি সৰাপাত সেমেকি উঠে তুমিও চুপি ৰোৱাৰ মান বুজি গীটাৰত আঙুলি কপে তুমি আঁতৰি যোৱাৰ খবৰ শুনি সৰাপাত সেমেকি উঠে তুমিও চুপি ৰোৱাৰ মান বুজি গীটাৰত আঙুলি কপে পুৱাতি হৈছিল তোমাৰে নামত এতিয়া দিনবোৰ ৰাতিৰ সুৰত এতিয়া যে তুমি দূৰ ধোঁৱাতে গলিছে মোৰ হৃদয় ৰঙী ফাগুন নিচুকাই নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাতেই হেৰাও মই ধাৰাসাৰ তোমাকে বিচাৰোঁ প্ৰতিবাৰ ভাল পাব খোজোঁ আকৌ এবাৰ ভাল পাব খোজোঁ আকৌ এবাৰ ভাল লাগিলে গীতটি আমি আকৌ গীত শুনিম এতিয়া অলপমান কথাৰ মাজলৈ আহিছোঁ গীতটো ইমান ধুনীয়া গীত গাইছা ভাল পাব খোজোঁ আকৌ এবাৰ কোনোবা আছে নেকি এনেকুৱা বৰ্তমানলৈকে নাই ভৱিষ্যতে হ'ব পাৰে সেইটো কাৰণে এতিয়া এবাৰ প্ৰস্তুতি চলাব লাগিব গান চান গাই ঠিকে আছে বাৰু ইয়াৰ মাজতে আৰু এটা কথা সুধিব বিচাৰিম যিহেতুকে তুমি পুৰণা গীত এটাও গাইছা নতুন গীতো গাইছা পুৰণা গীতসমূহ আৰু নতুন গীতসমূহৰ মাজত কি পাৰ্থক্য দেখিব পোৱা পাৰ্থক্য মানে এতিয়া গীতবোৰ ইলেক্ট্ৰনিক হৈছে আগতে তাবলা হাৰমনিয়ামত আছিলে আৰু মেইন ডিফাৰেঞ্চটো হৈছে আগৰ দিনৰ গীতবোৰৰ শব্দবোৰ মানে অতি হৃদয়স্পৰ্শী আছিলে কিন্তু এতিয়া গীতবোৰ অলপ কিছুমান গীত দেই প্ৰতিজন ব্যক্তিৰে প্ৰতি মানে বেলেগ বেলেগ হয় গীতবোৰ কিন্তু এতিয়া গীতবোৰৰ আকৌ পুৰণা যিবোৰ মানে স্মৃতি সেই স্মৃতিবোৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বাৰু কিছুমান গীতিকাৰে কিন্তু তথাপিও সেই পুৰণা গীতৰ যিটো আমেজ সেই আমেজটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ নতুন গীতবোৰে যিমানেই ধুনীয়া নহওক কিন্তু পুৰণা গীতৰ লগত কেতিয়াও মানে মোকাবিলা কৰিব নোৱাৰে সুন্দৰ কথা কৈছা বাৰু ইমান ধুনীয়াকৈ গীত গাই আছা ভৱিষ্যতে গীত গাই লৈ পেলাই আগুৱাই যাম বুলি ভাবিছা নে আৰু কিবা কৰিম বুলি ভাবিছা পৰিকল্পনাটো এতিয়া বহুত আছে কিন্তু প্ৰত্যাশা ৰখা নাই মই কাকোলৈ চাওঁ যি হয় হ'ব খালি গীতটো কেতিয়াও এৰি নিদিওঁ গীতটো মোৰ সৰুৰ পৰাই গান গাওঁ আৰু গীতৰ লগত মোৰ আত্মীয়তাটো বহুত বেছি আৰু গতিকে মই গীতটো কেতিয়াও এৰি দিব নিবিচাৰোঁ আৰু লগতে মোৰ যিবোৰ পৰিকল্পনা আছে অনাগত দিনক লৈ সেইখিনিও পূৰণ কৰিম গীতৰ লগতো লাগি থাকোঁ এইবাৰ কি গীত শুনাবা এইবাৰ এটি বিহু গাওঁ বিহুটো হৈছে শ্ৰীমান্ত শেখৰৰ পাহাৰৰে ধুনীয়া ছোৱালীজনী গতিকে বিহু ঢোল চোল নহ'লে অলপ দিগদাৰ হয় বাৰু হ'লেও চেষ্টা কৰিম যিমানখিনি পাৰোঁ পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী গদা পানী মই যদি তায়ো ডালিমি গদা পানী মই যদি তায়ো ডালিমি পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী গদা পানী মই যদি তায়ো ডালিমি গদা পানী মই যদি তায়ো ডালিমি পাহাৰৰে কাবে বাটেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে পাহাৰৰে কাবে বাটেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে
চকু চকু পৰি জানো হ'ল চিনাকি চকুতে চকু পৰি হ'ল চিনাকি গদা পানী মই যদি তায়ো ডালিমি গদা পানী মই যদি তায়ো ডালিমি অনিলাকৈ আকাশৰ তৰাৰে ধেমালি অনিলাকৈ আকাশৰ তৰাৰে ধেমালি তাতে জোনে আজি আহি দিলে ঢালি জোনাকৰে হাঁহিতি তাতে জোনে আহি আজি দিলে ঢালি জোনাকৰে হাঁহিতি অনিলাকৈ আকাশত তৰাৰে ধেমালি তাতে জোনে আজি দিলে ঢালি মৰমৈ মৰমী তাতে জোনে আজি আহি দিলে ঢালি মৰমৈ মৰমী ধন্যবাদ বহুত ভাল লাগিলে গীতটি শুনি তুমি এনেকৈ গীত গাই লৈ পেলাই আগুৱাই যোৱা তোমাৰ মনৰ ইচ্ছা পূৰণ হওক আমি তাকে বিচাৰিম শেষত আমাৰ দৰ্শকসকলক কিবা ক'ব বিচাৰিবা নেকি কিবা ক'ব তেনেকৈ বাৰু দৰ্শকক ক'বলৈ মোৰ ইমান অভিজ্ঞতা নাই তথাপিও মোৰ অনুজসকলৰ বাবেহে দেই কাৰণ ডাঙৰসকলক ক'বলৈ মোৰ এতিয়া সিমানখিনি অভিজ্ঞতা মই অৰ্জন কৰিব পৰা নাই যে তেওঁলোকক এটাই কথা ক'ব বিচাৰিম যাতে তোমালোকে নিজৰ পেশ্যনটো কেতিয়াও এৰি নিদিয়া নিজৰ গুণবোৰ সদায় ধৰি ৰাখা আৰু তাৰ লগতে নিজৰ যিবোৰ পৰিকল্পনা আছে যে ভৱিষ্যতক লৈ যিখিনি প্ৰত্যাশা আছে সেইখিনিও কৰি যোৱা বেছি টেনশ্যন ল'ব নালাগে জীৱনটোক লৈ বিন্দাছ গৈ থাকিলেই হ'ল আৰু সেয়াই নিজৰ মনৰ যিটো ভাল লাগে সেইটো ফালে আগবাঢ়ি যোৱা কাৰণ খ্যাতি সেই দিশতহে পাবা কাৰণ যদি তোমাৰ ট্ৰেকৰ পৰা আঁতৰি কিবা এটা কৰিম বুলি ভাবা তেন্তে অলপ অসুবিধা হ'ব পাৰে কিন্তু সেইটো পাবও পাৰা ইমান মানে কিন্তু সেইটো তোমাৰ সিমানখিনি ভাল নালাগিব ভৱিষ্যতে গৈ পেলাই গতিকে যিমানখিনি পাৰা নিজস্বতাটো কিমানটা কেতিয়াও এৰি নিদিবা আৰু সেইটোৱে তুমি ক'ব বিচাৰিছা নিজে যিটো কাম বিচৰা কৰিব যিটো কাম কৰি ভাল পোৱা সেইটো কামত সমস্যা আহিব পাৰে নহয় জানো সমস্যাখিনি সমাধান কৰি লৈ পেলাই আগুৱাই যোৱাটোহে ডাঙৰ কথা নহয় জানো হয় ভাল লাগিলে তুমি এনেকৈ আগুৱাই যোৱা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট দিল্লীৰ বিশেষ অনুষ্ঠান সংস্কৃতি